22 নং দক্ষিণ শালমৰা সমষ্টিৰ অন্তৰ্গত মাজেৰস্তৰ গাঁও পঞ্চায়তত বিৰাট ধৰ্মসভা আয়োজন কৰিছে। 10 নং ৰিভাৰ ব্লক যুৱ সংঘৰ উদ্যোগত আজি স্থানীয় ৰাইজৰ সহযোগত এই ধৰ্মীয় সভাৰ ব্যাপক প্ৰস্তুতি কৰা দেখা গৈছে। আজি আবেলি 3 বজাৰ পৰা ধৰ্মীয় সভা আৰম্ভ হ'ব বুলি জনা গৈছে। উক্ত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত তৰুণ বক্তা হাফিজকাৰী আবুল কালাম আজাদ সাহাব আৰু বিশিষ্ট অতিথি উপস্থিত থাকিব। আবুল ৰছিদ সাহাবৰ লগতে উপস্থিত থাকিব স্থানীয় আলেম উলেমা কেৰামসকল। উক্ত সভাখনত কোৰাণ গজলৰ কুইজ প্ৰতিযোগিতা আয়োজন কৰিছে। ইচ্ছুকসকলে আগতীয়াকৈ প্ৰতিযোগিতাৰ বাবে নাম দিবলৈ কমিটিৰ সভাপতিয়ে আহ্বান কৰিছে। সেয়ে সকলো ইছলাম ধৰ্মাৱলম্বী ৰাজ্যক বিশ্ব শান্তিৰ বাবে উক্ত সভাত উপস্থিত কামনা কৰাৰ লগতে বিভিন্ন সহায় সহযোগিতা বিচাৰি কমিটিয়ে বিনম্ৰতাৰে অনুৰোধ জনাইছে। চাওক এই প্ৰতিবেদন। মাজেশ্বৰৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, BBC বগৰীবাৰী লাইভ। মোৰ নাম জহৰুদ্দিন শেখ। মই 10 নম্বৰ যুৱ সংঘ আছে, এটা যুৱ সংঘৰ হয় সভাপতি আৰু ধৰ্মীয় সভা কৰি আছোঁ, এইটোৰো সভাপতি। আমি প্ৰত্যেকবাৰ বাৰ্ষিকী সভা কৰিম আশা কৰিছোঁ। সেই উপলক্ষে আমি একবাৰ কৰিছিলোঁ, এতিয়া এইটো দ্বিতীয় বাৰ্ষিক সভা হয়। আমাৰ এই যুৱ সংঘৰ যিবিলাক কমিটি আছে তেখেতৰ মনোকামনা, তেখেতৰ আত্মীয় আৰিছ যিবিলাক মৰিছে তেখেতৰ কাৰণে দোৱা, তেখেতৰ হেদায়ত হোৱা, আৰু হয়তো আমাৰ ওচৰত চুবুৰীয়াত নদী ভাঙি আছে, নদী ভাঙাৰ বহুত কিবা কিবি কৰিলোঁ আমি, নদী আমাৰ ওচৰত আহি আছে আমাৰ, সেইকাৰণে আমি সকলোৱে মিলি আমি ঈশ্বৰৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিম। আৰু বহুতো কিবা মনোকামনা আছে আমাৰ, যাৰ যাৰ মনোকামনা লৈ আমি এইটো সভা কৰি আছোঁ আৰু কৰি থাকিম। প্ৰত্যেক বছৰত বাৰ্ষিক সভা হৈ থাকিব। চাওক, আজি আপুনি যিটো ধৰ্মীয় অনুষ্ঠান, সেই ধৰ্মীয় অনুষ্ঠানৰ বিভিন্ন মানুহ কাম কৰি আছে, বিভিন্ন ধৰণৰ কাম কৰি আছে, তে সেইৰ মনোভাৱটো কি আপুনি জানেনে? তেখেতৰ মনোভাৱ আমিতো ক'লোৱে যে তেখেতৰ যাৰ যাৰ মনোভাৱ আছে, মনোভাৱটো ভিতৰত হয়, কোনো মানুহে প্ৰকাশ কৰে, কোনো মানুহে নকৰে। এতিয়া আপুনি আহিছে সুধিব তেখেতক, কিবা কিবি ক'ব আৰু যাৰ যাৰ মনোভাৱ। যেহেতু এইটো সমষ্টি শালমাৰা সমষ্টি হয়, এইটো সাউথ শালমাৰা সমষ্টি হয়। বিধায়ক কোন হয়? বিধায়ক অজেদ আলী চৌধুৰী হয়। এমপি বদৰুদ্দিন আজমল সাহেব। আৰু ইয়াতে মই জানামতে মোৰ ইয়াতে নদী আছে, আৰু নদীৰ কাৰণে আৰু বিভিন্ন মানুহৰ মা দেউতা মৃত্যুবৰণ কৰিছে, তেওঁলোকৰ আত্মাৰ চিৰস্থায়ীভাৱে দোৱা প্ৰাৰ্থনা কৰাৰ মনোভাৱ প্ৰকাশ। নিশ্চয় নিশ্চয়, সেইখিনি বিষয়ে আপুনি কি ক'ব? তেখেতৰ নিশ্চয় তেখেতৰ কাৰণে দোৱা প্ৰাৰ্থনা হ'ব, আৰু আমাৰ অঞ্চলত যিবিলাক মানুহ আছে সকলোৰে কাৰণে দোৱা প্ৰাৰ্থনা হ'ব। আমি এইটো লাষ্টত আমি আশাবাদী দোৱা প্ৰাৰ্থনা হ'ব। আৰু ইয়াতে উপস্থিত আছে আমাৰ গ্ৰামের গাঁওবুঢ়া হয়, তেখেতো কি খোৱা চাওক। আমি সকলে মিলে সভা পাতিছোঁ, এবছৰ 2 বছৰ হয় এইবাৰ নিয়ে। হ্যাঁ, জহরুদ্দিনে যি কথাটা কৈছে সেই কথাই মই সমৰ্থন আছোঁ।